दिनै 14थि आसाम आयेन आफाद जथुम्मानि नैथि सान आरो हादरसा बेंगिरिनि बिबुंसारजों जागायो सदननि हाबाफारिया फुंनि 9:30 जागायो नैथि साननि हाबाफारि आरो गासैबो मन्त्रि एमएलए बिथांमोना नुजाथियो सदनाव हादरसा बेंगिरिनि बिबुंथिनि साबायखर बावनायजों थुंगियो नैथि साननि सदननि जथुम्मा दिनै 14थि आसाम आयेन आफाद जथुम्मानि नैथि साननि हाबाफारि आरो हादरसा बेंगिरिनि बिबुंसारजों जागायो सदननि हाबाफारिया विधानसभा के प्रथम सत्र को असम विधानसभा की 16वीं विधानसभा के प्रथम सत्र को संबोधित करते हुए अत्यंत মই সন্মানীয় অধ্যক্ষ শ্রী ৰঞ্জিত দা ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। তেওঁ দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু জনকল্যাণৰ স্বাৰ্থত এই সদনৰ গৰিমা আৰু ঐতিহ্যক বজাই ৰাখিব এয়া মোৰ দৃঢ় বিশ্বাস। মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ সাধাৰণতে পৰম্পৰাগতভাৱে ৰাজ্যপাল ডাঙৰীয়াৰ যিটো ভাষণৰ পিছত এটা হাইটিৰ ব্যৱস্থা এটা কৰে। মই দেখিছোঁ যে সেই হাইটিৰ নামত ঢোকলাকে আদি কৰি মিঠাইকে আদি কৰি প্ৰায় 12বিধমান আইটেম পৰিৱেশন কৰা হয়। আমি মিতব্যয়ী হ'ব লাগিব, অনাহকতে আমি এইবোৰ খৰচ কৰা ঠিক নহয়। যাৰ কাৰণে এইবাৰ হাইটিৰ নামত থাকিব এখন কুকিজ থাকিব, এখন নাৰিকলৰ পিঠা থাকিব আৰু এটা নাৰিকলৰ লাড়ু থাকিব আৰু এখন নিমকি এখন থাকিব। এই 4বিধ বস্তুৰে আমি হাইটি আজিৰ পৰা পালন কৰিম। মাননীয় মহামহিম ৰাজ্যপাল ডাঙৰীয়া হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক চবৰে এই আইটেমখিনি যোনে যোনে গ্ৰহণ কৰে এই আইটেমখিনি গ্ৰহণ কৰিব। মিঠাইৰ পৰিৱৰ্তে বা বেছি খৰচী সামগ্ৰীৰ পৰিৱৰ্তে আমি ন্যূনতম খৰচ কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। সাধাৰণতে পৰম্পৰা